যোৰহাটত অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা উপস্থিত মন্ত্ৰী অতুল বৰা অসম গণ পৰিষদ দল আন্দোলনৰ মাজেৰে অহা দল সকলোকে সদস্য বুলি ভাবো শাক পাচলিৰ দাম বাঢ়িলে অসমৰ থলুৱা মানুহে উপকৃত হয় বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই পঞ্চায়ত নিৰ্বাচন 2026 নিৰ্বাচনৰ ওপৰত অগপ দলত যোগদান কেইবাগৰাকীও ব্যক্তি আনহাতে আগন্তুক উপ নিৰ্বাচনত মিত্ৰ দলে আটাইকেইটা সমষ্টিতে জয়লাভ কৰিব বুলি মন্তব্য কৰে অতুল বৰাই ব্যুৰো ৰিপৰ্ট নিউজ আপডেট হয় আজি যোৰহাট জিলাৰ অসম গণ পৰিষদ দলৰ এখন সভা ইয়াত অনুষ্ঠিত হৈছিল দলৰ জিলা সমিতিৰ সভাপতিত্বতে হৈছিলে আৰু কেউটা বিধানসভা সমষ্টিৰ আমাৰ প্ৰতিনিধি দলৰ প্ৰতিনিধি ইয়াত উপস্থিত আছিল আৰু দলৰ কেন্দ্ৰীয় নেতৃত্ব আৰু দলৰ তৃণমূলৰ কৰ্মীও ইয়াত উপস্থিত আছিল আমি দলটোক কেনেকৈ যোৰহাট জিলাত অধিক শক্তিশালী কৰিব পাৰোঁ আৰু বিশেষকৈ যোৱা 14 অক্টোবৰ প্ৰতিষ্ঠা দিৱসৰ দিনা আমি যি সমগ্ৰ ৰাজ্যখনতে সদস্য ভৰ্তিৰ অভিযানৰ শুভাৰম্ভ কৰিছিলোঁ যোৰহাট জিলাত আমি কেনেধৰণে এই কাম কাজখিনি আগুৱাই লৈ যাম সেই সম্পৰ্কতে আজি আমি বিস্তৃতভাৱে আলোচনা কৰিলোঁ পঞ্চায়ত নিৰ্বাচনৰ ওপৰত আলোচনা কৰিছোঁ 26ৰ নিৰ্বাচনৰ ওপৰতো আলোচনা কৰিছোঁ বিশেষকৈ গোটেই কথাখিনি আমাৰ নিৰ্বাচনমুখী আছিল এটা সময়ত সঁচাকৈত যোৰহাট জিলাৰ প্ৰতিটো বিধানসভা সমষ্টিত অগপৰ MLA আছিল গতিকে ৰুটটো আমাৰ সকলো ঠাইতে আছে গতিকে সাৰ পানী কেনেকৈ দিব সেইটোৰ ওপৰতে দলটোৰ ভৱিষ্যতটো নিৰ্ভৰ কৰিছে দলৰ প্ৰতিজন কৰ্মকৰ্তাই সেই কথাখিনি কয় গতিকে আমাৰ দৃঢ় বিশ্বাস যে অনাগত দিনত যোৰহাট জিলাখনত দলৰ শক্তি আমি বৃদ্ধি কৰিব পাৰিম আৰু আগন্তুক যি পঞ্চায়ত নিৰ্বাচন আছে আমি সবলভাৱে এই পঞ্চায়তত অৱতীৰ্ণ হ'ব পাৰিম আৰু আমি এটা সিদ্ধান্ত লৈছোঁ প্ৰতিটো সপ্তাহত প্ৰতিটো সমষ্টিৰ কৰ্মকৰ্তাসকলৰ সৈতে জিলাৰ আৰু আমাৰ ইয়াত কেন্দ্ৰীয় নেতৃত্ব আছে তেওঁলোকে পৰ্যালোচনা সভা অনুষ্ঠিত কৰিব আৰু যেতিয়া সময় পাওঁ আমিও এই পৰ্যালোচনা সভাত অংশগ্ৰহণ হৈ আছে প্ৰিয় বিধানসভা সমষ্টি প্ৰিয় বিধানসভা সমষ্টিটোৰ আপোনালোকৰ যিগৰাকী বিধায়িকা তেখেতে শাৰীৰিক অসুস্থতাৰ বাবে দীৰ্ঘদিন ধৰি সক্ৰিয় ৰাজনীতিৰ পৰা তেখেত জড়িত হ'ব পৰা নাই আৰু সেইটোৱে কিন্তু তাকে চৰ্চা কৰিলে সেই ক্ষেত্ৰত কেনেকুৱা উন্নয়নমূলক কাম কাজবিলাকতো ৰোৱা নাই এইখিনি কৰি আছে দায়িত্বপ্ৰাপ্ত আমাৰ দলৰ বিষয়ববীয়াসকলে কৰি আছে আৰু তেখেত বেড ৰিজেন নহয় যোৱা বিধানসভা নিৰ্বাচনতো তেখেতে অংশ লৈছিলে আজিৰ দিনত আমি নতুন কোনো কথা চিন্তা কৰা নাই কাৰণ আপোনালোকে জানে যে এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সমষ্টিবিলাকৰ আকাৰ সলনি হৈছে আৰু 26লৈও যিহেতু বেছি দিন নাই গতিকে আমি সকলোতে দলৰ শক্তি বৃদ্ধিৰ ওপৰতে গুৰুত্ব দিছোঁ পুৰণা তিয়ক নতুন তিয়ক মৰিয়নি তিতাবৰ সকলোতে গতিকে আমি কেনেকৈ দলটোক শক্তি বৃদ্ধি কৰিব পাৰোঁ দলটোৰ তাৰ কাৰণে কাম কৰিব আৰু সন্মুখত পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমাৰ এতিয়া আপোনালোকে জানে যে বুথ সন্মিলনবিলাক হৈ আছিল আৰু বুথ সন্মিলনৰ লগে লগে ইয়াত আজি দেওবাৰে যোৱা লাষ্ট দেওবাৰৰ দিনা যোৰহাট বিধানসভা সমষ্টি ইয়াত এখন ৱৰ্কশ্বপ হৈ গৈছে তিতাবৰ আৰু মৰিয়নিটো 10 দিনমানৰ ভিতৰতে ৱৰ্কশ্বপ অনুষ্ঠিত হ'ব পঞ্চায়ত অকলে বা লগত আমি এতিয়াও সিদ্ধান্ত লোৱা নাই সম্ভৱতঃ মানে পঞ্চায়ত যিহেতু পঞ্চায়তত এইবাৰ চিম্বল যিহেতু নাথাকে গতিকে কামটো কৰিব লাগিব নহয় লগতে খেলা হওক বা অকলে খেলা হওক কিন্তু দলৰ কাম কাজবিলাক হ'ব লাগিব যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনৰ অসম গণ পৰিষদৰ অংশীদাৰ গতিকে মিত্ৰতাৰ নিৰ্বাচন আমি খেলিছোঁ ইয়াতো হ'ব পাৰে কিন্তু কথাটো হ'ল যে নিজৰ সংগঠন ডেফিনেটলি বৃদ্ধি কৰিব লাগিব উপনিৰ্বাচন সন্দৰ্ভত কি কৰিব উপনিৰ্বাচনত মই আশা কৰোঁ যে আমাৰ নিশ্চয় মিত্ৰ দলে NDAৰ প্ৰাৰ্থীয়ে আটাইকেইটা সমষ্টিতে জয়লাভ কৰিব আপোনাৰ বেলেগ বিভাগৰ কথা এটা কৈছিলোঁ আকাশলংঘী হৈছে ধনিয়া কেজিত আপোনাৰ 1000 টকা ঠিক আছে বাকী বিলাহীয়ে হওক আপোনাৰ বাকী শাক পাচলি কাষে চাইব নোৱাৰে মানে এইটো কিবা নিয়ন্ত্ৰণৰ ব্যৱস্থা আছে নেকি মানে সাধাৰণ মানুহৰ কাৰণে এতিয়া পাচলি খোৱাটো এটা অতি বিলাসিতাত পৰিণত হৈছে চাওক এনেকুৱা নহয় আমি সদায় জোৰ দি আহিছোঁ যে পৰম্পৰাগতভাৱে অসমৰ মানুহে বিভিন্ন ধৰণৰ খেতি বাতি কৰে শাক পাচলি ধান খেতি বা অন্য খেতি কৰে কিন্তু বাণিজ্যিক ভিত্তিত নকৰে এতিয়া আমি বাণিজ্যিক মূল্য থকা খেতিৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছোঁ যে বয় বস্তুৰ দাম বাঢ়িছে অন্য বস্তুৰ
দাম বাঢ়িলে বাহিৰৰ মানুহ বেনিফিটেড হয়, কিন্তু এই শাক পাচলিৰ দাম বাঢ়িলে আমাৰ অসমৰ থলুৱা মানুহে উপকৃত হয়, কিন্তু গ্ৰাহকে সেইবুলি চাফাৰ কৰিব নালাগে, এই কথাটো আছে। কিন্তু যিহেতু এই বিষয়টো মানে কৃষি বিভাগে নিয়ন্ত্ৰণ নকৰে, মানে মধ্যভোগীৰ কাৰণে দাম বঢ়াব বহুত সময়ত আপোনাৰ চৰ্চা হৈ আহিছে। মধ্যভোগীটো য'তে ত'তে সোমাই নহয়, গতিকে বৰ্তমান সময়ত মধ্যভোগীৰ সংখ্যা চৰকাৰৰ পদক্ষেপৰ কাৰণে যথেষ্টখিনি হ্ৰাস পাইছে, আৰু চৰকাৰে মূল্যবৃদ্ধিৰ ওপৰত দৃষ্টি ৰাখিছে যাতে ইয়াৰ বোজা ৰাইজে বহন কৰিবলগীয়া নহয়। ফলত ফণীভূষণ চৌধুৰীৰ পত্নী যাক টিকট দিয়া হ'ল সেইটো পৰিয়ালকেন্দ্ৰিক নহয়। অসম গণ পৰিষদ দলটোৱে এটা বৃহৎ পৰিয়াল, কাৰণ আন্দোলনৰ মাজেৰে অহা দল। আমি সকলোকে পৰিয়ালৰ সদস্য বুলিয়ে ভাবোঁ। আজি ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ পত্নী দীপ্তিময়ী চৌধুৰী ডাঙৰীয়ানী আমাৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ বাই ইলেকশ্যনৰ প্ৰাৰ্থী। ফণীভূষণ চৌধুৰী ডাঙৰীয়াই এদিনো কোৱা নাই যে তেওঁ পত্নীক টিকেট দিব লাগে। দীপ্তিময়ী চৌধুৰী ডাঙৰীয়ানীয়ে এদিনো কোৱা নাই যে তেওঁ উঠাৰ ইচ্ছা আছে। টিকেট দিয়াৰ পিছত মই ফোন কৰিছোঁ, কাৰণ মই তাৰ আগে গৈছিলোঁ, ঠিক টিকেট ঘোষণা কৰাৰ নিৰ্বাচন ঘোষণা কৰাৰ পিছতে মই কেশৱ মহন্ত ডাঙৰীয়া এদিন গৈছিলোঁ। আমি দলৰ সতীৰ্থসকলৰ লগত আলোচনা কৰাই নহয়, আমি এটা আভ্যন্তৰীণ সমীক্ষাও চলাইছিলোঁ। মূলতঃ যিকোনো এটা দলে কি চায় যে উইনিং পচিবিলিটি কাৰ আছে, আটাইতকৈ উইনিং পচিবিলিটি কাৰ আছে। এতিয়া দীপ্তিময়ী চৌধুৰী ডাঙৰীয়ানী যোৱা সময়ছোৱাত ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ প্ৰতি বা সমষ্টিটোক তেখেতে যাতে ভালকৈ সেৱা কৰিব পাৰে, সেই ক্ষেত্ৰত তেখেতৰ যথেষ্ট অৰিহণাও আছে আৰু ৰাইজে বিচাৰিছে, আৰু উইনিং পচিবিলিটি আছে, আটাইতকৈ উইনিং পচিবিলিটি থকা এগৰাকী প্ৰাৰ্থী। আৰু আমি আজিও কৈছোঁ যে পূৰ্বতকৈ বেছি ভোটত এইবাৰ তেখেতে তাৰ পৰা জয়ী হ'ব। ফেচিয়েল ক্লিন আপ, পেডিকিউৰ মেনিকিউৰ, ক্ৰিষ্টেল ছাৰ্ভিচ, বিভিন্ন ধৰণৰ মেকআপ, হেয়াৰ স্মুথনিং, কেৰাটিন, ৰিবণ্ডিং, বটক্স, হেয়াৰ কাট, হেয়াৰ কালাৰ, হেয়াৰ স্পা আদি কৰাবলৈ হ'লে একেবাৰে ৰেহাই মূল্যত পাবলৈ আহক আমাৰ ক্লাছিক গাৰ্লছ ইউনিচেক্স চেলনলৈ। এখন অত্যাধুনিক শীতাপ নিয়ন্ত্ৰিত ইউনিচেক্স চেলন, য'ত আপুনি পাব ৰেহাই মূল্যত হেয়াৰ থেৰাপি আৰু স্কিন থেৰাপি। উৎসৱৰ সময়ত পাব 30% ডিছকাউণ্ট, আৰু যদি আপুনি বিজ্ঞাপন চাই এই চেলনখনলৈ আহে তেন্তে আৰু এক্সট্ৰা 10% ডিছকাউণ্ট আপুনি পাব। গতিকে পলম নকৰিব। যোৰহাটৰ তৰাজনৰ এটি ৰোডত আৰম্ভ কৰা হৈছে এই অত্যাধুনিক ইউনিচেক্স চেলনখন। আজি আহক আৰু নিজৰ চুলি কোচাৰ লগতে নিজৰ ছালখনো কৰক সুন্দৰ। আমাৰ ঠিকনা ক্লাছিক গাৰ্লছ ইউনিচেক্স চেলন, তৰাজান এটি ৰোড, অনুপমা হাইট, ফাৰ্ষ্ট ফ্ল'ৰ, ইলাইট গেছ এজেঞ্চিৰ একেবাৰে সমীপতে। আমাৰ ফোন নম্বৰ 8822187396। গতিকে পলম নকৰিব, সোনকালে আহক।